তো হাই হেল্ল' নমস্কাৰ গাইছ মানে মই অসম বাকী কি খবৰ অকল ৰাখোঁ কৰি ভালে আছোঁ আৰু ময়ো ভালে আছোঁ। তো গাইছ যিহেতু মই কৈছিলোঁ আপোনালোকক ৰাতিৰ নজাৰাটো দেখাম তো সেইবাবে দেখাব লৈছোঁ আপোনালোকক চাওক। তো গাইছ এইটো হ'ল সেইখন গেট য'ত আমি দিনত আহি এণ্ট্ৰি মাৰিছিলোঁ যে কৈছিলোঁ যে লাইট জ্বলালে কেনেকুৱা দেখি। তো গাইছ লাইট জ্বলালে এনেকুৱা দেখি মানে এইটোৱে হ'ল ৰাতিৰ গেটখন। আৰু চাওক মানুহ চাওক গাইছ ৰাস্তাতে যদি ইমান মানুহ হৈ যায় তো চাওক চাৰিওপিনে ৰাস্তাতে ইমান মানুহ হয় তো ভিতৰত আৰু বহুত মানুহ হয় মানে এনেকুৱা নহয় যে ৰাস্তাতে মানুহ মানে আপুনি য'ত যাব তাতে মানুহ আছে গাইছ। তো ব'লক আমি ভিতৰ ফালে সোমাই যাওঁ। আৰু গাইছ কিমাননো মানুহ চাওক কৈ থাকিম আপোনালোকৰো চাগে শুনি ভাল নালাগে চ' আৰু কৈ নাথাকোঁ আপোনালোকে নিজে চাব। আৰু গাইছ এইখনে হ'ল সেইখন গেট য'ত হনুমান আছিলে। তো ইয়াত চাওক ভিৰ চাওক আৰু ৰাতিৰ গেটখন ৰাতিৰ যিটো সোমোৱাৰ যিটো সেইখন চাওক গাইছ হনুমানৰ হাতত চব পাহাৰ আছে এইটো পাহাৰ। কিন্তু যোৱাবাৰ এনেকুৱা দিয়া নাছিলে, যোৱাবাৰ মই পাহৰিছোঁ কি দিছিলে কিন্তু এইবাৰ পাহাৰ দিছে। আৰু তো ব'লক আমি ভিতৰলৈ এণ্ট্ৰি মাৰোঁ নে কি কয়। তো ব'লক এতিয়া মই আপোনালোকক দেখাব গৈ আছোঁ মূৰ্তিবোৰ মানে সেই যে মূৰ্তিবোৰ আছিল এনেকুৱা এতিয়াতো ভালকৈ চাব নোৱাৰিব কাৰণ এতিয়া মানুহ ভিৰ আছে বহুত। তো যিমানখিনি পাৰোঁ মই দেখাওঁ আৰু দিনতো আপোনালোকে এনেও চাইছেই গাইছ আগৰ ভিডিঅ'টোত। তো এতিয়া এনেই আৰু চাই যাওক। হেল্ল' এইখন হ'ল সেইটো এডভান্স বস্তু যিটো মই দেখাইছিলোঁ এইটো হ'ল সেইটো এডভান্স। আগৰ ভিডিঅ'টো যদি কমেণ্ট কৰা নাই এতিয়া কৰক। আৰু এইটো হ'ল মানুহ চাওক ইয়াত এইটো ষ্টেজ মানে ইয়াতে ডান্সবোৰ হৈ থাকে। আৰু এইটো হ'ল গাইছ ৰাধা কৃষ্ণ য'ত ৰাসৰ মেইন মূৰ্তি ৰাধা আৰু কৃষ্ণ উদ্দেশ্য এইটো হ'ল ৰাধা কৃষ্ণৰ মন্দিৰ। আৰু ইয়াত এতিয়া মানুহ আহিছে এনেকৈ আৰু এতিয়া আপোনালোকক তাত লৈ যাম। তো বলক চাওক না গাইছ সৰু এটা ৰাস্তা তাতে চব ইমান ভিৰ মানে ইয়াত কিমান সময় যে লাগিব মোৰ পাৰ হওঁতে। তো গাইছ বলক ঠেলি আহিছি সোমাই যাওঁ আৰু এইটো চাওক ইয়াত সোমাওঁতে আপুনি যদি সেৱা কৰিব বিচাৰে দান দক্ষিণা দিব বিচাৰে তো দিব পাৰে আৰু নিদিলেও একো নাই আৰু দি যাব আৰু দেই। তো গাইছ ভিৰৰ মাজত আহি অলপ আলহী মানে আহি এতিয়া বলক ওপৰলৈ উঠি যাওঁ। ওপৰলৈতো চাওক না গাইছ মানে নক'ব আৰু দেই। বলক বোলাই সোমাই যাওঁ আৰু যেতিয়া ওপৰতো আহি পালোঁ ইয়াতো আপুনি সেৱা কৰিব পাৰে। এই চেল্ফি মৰাৰ ষ্টাইল চাওক তো ইয়াতে সেৱা কৰিব পাৰে আৰু ইয়াত যদি আপুনি দান দক্ষিণা দিব পাৰে যদি দিব খোজে চাওক এনেকৈ এতিয়া আমি ইয়াৰ পৰা নামি যাওঁ মানে ওলাই যাওঁ। তো গাইছ মানুহটো আপোনালোক দেখালোঁ এতিয়া চাই লওক চাৰিওফালে মানুহে হয় আৰু ডান্স অলপ চাওক। একদম গাইছ লুকাৰ অন্য ইয়াত একদম মানে গাইছ এইটো হ'ল লটাৰীৰ চাইড মানে য'ত 20 টকীয়া টিকেট কাটিব লাগে আৰু ভাগ্য পৰীক্ষা এইবোৰ ফকতীয়া হয় গাইছ এইবোৰ নাপায়। জাষ্ট এনেই পালেও আপুনি চাহ চাকনি পাব আপুনি চাবোন থোৱা বাকচ পাব কিন্তু গাইছ বহুত ডাঙৰ বস্তু আপুনি একোৱে নাপায়। তো গাইছ এইবোৰ ফকতীয়া। তো মই আপোনালোকক এইটোৱে ক'ম যে আপোনালোকে এইবোৰ মিছামিছিবোৰ নকৰিব গাইছ। তো গাইছ চিনি পাইছেনে এইবোৰ কি? এইবোৰ হ'ল গাইছ বিখ্যাত মিঠাই জেলেপি। তো আহক আৰু গৰম জেলেপি লৈ যাওক। গাইছ এতিয়া আমি গৈ আছোঁ মীনা বজাৰ য'ত মানে একদম আকৰ্ষণীয় য'ত মীনা বজাৰ গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ ক'ত উঠোঁ কি গাইছ আমি আহি পালোঁ মীনা বজাৰ আৰু চাওক ইয়াত গাইছ ইমান ভিৰ। তো বলক আগত আমি ক'ত উঠিম চৰকিত উঠোঁ চৰকিত মানে চকৰিত মানে নাগৰদলত তো যি বুলি কয় আৰু আপোনালোকে তো তাতে উঠোঁ বলক। চকৰিত উঠিব হ'লে ফাৰ্ষ্টত টিকেট ল'ব লাগিব। তো বলক আমি টিকেট লৈ লওঁ টিকেটটো লৈ লওঁ আগত। তো গাইছ লৈ ল'লোঁ টিকেট আৰু এতিয়া লাইন পাতিব লাগে ইমান মানুহ গাইছ নাজানো কেতিয়া উঠিব পাম। তো আহক লাইন পাতোঁ মানে লাইন পাতি থিয় হৈ থাকোঁ গাইছ এনেকৈ লাইন পাতি আছোঁ আৰু আপোনালোকক দেখাই আছোঁ এতিয়া আৰু মানুহ চাওক গাইছ ওপৰৰ পৰা এনেকুৱা দেখি পায় অলপ
তো গাইজ ফাইনেলি বহুত সময় অপেক্ষা কৰাৰ পাছত লাইন ধৰাৰ পাছত আহি পালোঁ। তো এতিয়া ইয়াৰ পৰা আপোনালোকক নজৰা দেখাই আছোঁ আৰু কি হয় দেখাই আছোঁ। গাইজ একদম টপ মোষ্ট মানে ইয়াৰ পৰা একদম এনেকুৱা দেখি একদম ওপৰৰ পৰা শ্বৰ্ট লোৱা যেনে হ'ল আৰু চাওক ওপৰৰ পৰা এনেকুৱা দেখি পায় সকলোখিনি। তো বলক চাওক গাইজ একদম মানে তো গাইজ যিটো ফিল আহে মই আপোনালোকক বুজাব নোৱাৰিম গাইজ এইটো সময়ত একচুৱেলি গাইজ কেনেকুৱা লাগে বা আপোনালোকক বুজাব নোৱাৰিম কথাটো। তো গাইজ যোনে যোনে উঠিছেতো আপোনালোকে জানেই এতিয়া গাইজ একদম তো গাইজ গাইজ বহুত জোৰে ঘূৰাই আছে গাইজ একদম ৰ'ব নোৱাৰি মানে ফুল স্পীডত আছে গাইজ চাব পৰা। তো গাইজ যেতিয়া তলত নাম গাইজ কি ক'ম মানে মই আপোনালোকে যদি উঠি যাব আৰু যোনে উঠিছেতো গমেই পাই গাইজ তলফালে যেতিয়া নামে গাইজ একদম জিও লগত নাথাকে হৈ গ'ল এতিয়া নামিব লাগে মানে হৈ গ'ল আমাৰ। তো বলক নামাই দেখাই আছোঁ আপোনালোকক। তো গাইজ এতিয়া মাত্ৰ এটাত উঠিলোঁ আৰু নেক্সটটোত আকৌ আপোনালোকক উঠি দেখাই আছোঁ। তো বলক তো গাইজ এতিয়া এইটোত উঠিম, এতিয়া ব্ৰেক ডান্সত উঠিব গৈ আছোঁ। তো বলক আমি এতিয়া টিকেট লৈ লওঁ তাৰপিছত দেখাই আছোঁ। লৈ ল'লোঁ টিকেট, এতিয়া সেইটো আগৰ দৰে ইয়াত ইমান ভিৰ নাই। তো টিকেটটো দেখাওঁ আৰু আমি ভিতৰলৈ সোমাই যাওঁ বলক। তো গাইজ ফাইনেলি উঠিলোঁ ব্ৰেক ডান্সত, এতিয়া আপোনালোকক দেখাওঁ কেনেকুৱা লাগে। ফিৰটো ৰৈ দিছোঁ গাইজ। তো মানে ফাইনেলি উঠি বহিলোঁ, এতিয়া ষ্টাৰ্ট হোৱা নাই মানে মানুহটো এতিয়া উঠা হোৱা নাই। তো ফিল কেনেকুৱা guys, what a feeling man. Oh guys, तो देख सकते हैं guys, शानदार फील आ रहा है guys. तो guys फील बहुत मजा ही ऐसे. কথাবোৰ হিন্দী হৈ গৈছে মানে একদম পুৰা জোশত আছোঁ গাইজ। চ' মানে হিন্দীত হৈ গৈছে, আপোনালোকে একো মাইণ্ড নকৰিব গাইজ। তো গাইজ এনেকৈ আৰু শেষ হ'ল মানে এতিয়া আৰু 2-3 পাক আছে তাৰপাছত আমি নামিম। তো গাইজ এনেকৈ খতম হ'ল আৰু আমিও এতিয়া নামিম বুলি ভাবিছোঁ। তো গাইজ নামি লওঁ ৰ'ব। অ' গাইজ, তো গাইজ হোৱাট এ ফিলিং মানে কি ক'ম মানে। তো গাইজ আজি দেখালোঁ ৰাতি কেনেকুৱা ধৰণৰ কি হয়। তো আপোনালোকে ভাল পালে আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। তো গাইজ ৰাতিৰ নজৰা এনেকুৱাই হয়, ৰাতি আৰু দিনৰ মাজত বহুত তফাত আছিলে গাইজ। তো দেখাই দিলোঁ। তো আজিৰ কাৰণে বাই বাই।